নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SRM লাইভলৈ। বন্ধুসকল, আজি মই আপোনালোকক এইটো ক'ম যে আপুনি 1 মিনিটৰ ভিতৰতে যিকোনো গছ বা বনৰ সাইণ্টিফিক নেমটো অতি সহজে জানিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমতে আমাক লাগিব ইণ্টাৰনেট আৰু লাগিব আমাক এটা এপ। তো এইটো আপুনি ক'ৰ পৰা ডাউনলোড কৰিব লাগিব আৰু কেনেকৈ ডাউনলোড কৰিব লাগিব তাক মই দেখাই দিছোঁ। প্ৰথমতে আপুনি যাওক প্লে ষ্ট'ৰ। ইয়াত আপুনি চাৰ্চ কৰিব PL, দেখিছে প্লেনেট ইনডেফিকেশ্যন। আপুনি এই প্লেনেট ইনডেফিকেশ্যনত ক্লিক কৰক আৰু এই প্ৰথম যিটো এপ দেখিছে এই এপটোত ক্লিক কৰি ইয়াক ইনষ্টল কৰি ল'ব লাগিব। মই বৰ্তমান ইনষ্টল কৰি থৈছোঁ, সেইটো কাৰণে অ'পেন দেখাইছে। এইবিলাক আপুনি নিশ্চয় জানেই, তো হ'লেও দেখাই দিছোঁ। এপটোৰ নাম প্লেনেট। তাৰপিছত আপুনি বেক কৰিব যেতিয়া আপোনাৰ ইনষ্টল হ'ব। তাৰপিছত আপুনি প্লেনেট এপটো খুলি লওক। ডাটাটো তাৰপিছত আপুনি ইয়াত দেখিছে, মোৰ স্ক্ৰীণত দেখিছে এইটো এইফালে কেইবাটাও ভাগ আছে, তলফালে দিয়া আছে। তো ইয়াত আছে ইয়াৰ পাছত যদি আপুনি 1 মিনিটৰ ভিতৰতে আপুনি জানিব পাৰিব যিকোনো গছৰ সাইণ্টিফিক নেম। তো আপুনি কেমেৰা দেখিছে মাজত এই তলৰ ফালে, আপুনি কেমেৰাত ক্লিক কৰক আৰু ইয়াৰ পৰা আপুনি যদি ফটোটো যদি মাৰি থৈছে তেতিয়াহ'লে আপুনি গেলেৰী চিলেক্ট কৰিব। ইয়াত মই কেমেৰা চিলেক্ট কৰিছোঁ বৰ্তমান। ইয়াৰ পাছত আপুনি হৈ গ'লে ফটোটো অ'কে কৰি দিব। ইয়াৰ পাছত এইটো যিহেতু পাৰ্ট হয় সেইকাৰণে লেফ্ট দিছোঁ। ইয়াত দেখিছে আহি গৈছে। তো এইটো ওপৰত দেখিছে, ইয়াত স্মিলেক্স এস্পেৰা এল এইটো দেখিছে, এইটোৱে হৈছে ইয়াৰ সাইণ্টিফিক নেম। তো বন্ধুসকল, আপুনি এনেদৰেই জানিব পাৰিব যিকোনো গছ বা বনৰ সাইণ্টিফিক নেমবিলাক। হয়তো আপুনি এইটো এপ আগতেও ইউজ কৰিব পাৰে, কিন্তু যিসকল লোকে এই এপটো ইউজ কৰা নাই মই তেওঁলোকৰ বাবেহে ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, বেলেগলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদিহে আপুনি এই চেনেলটোত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব বটনটো দবাব আৰু লগতে ন'টিফিকেশ্যনৰ বেলটো দবাই দিব। আজিলৈ ধন্যবাদ, ইমানেই।